হোটেল 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 ভোক লাগছে নেকি? ভোক লাগছে, হোটেল বিচাৰি আছো। হোটেল 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 বিচাৰি বিচাৰি আহি পালোঁ গোৱালপাৰা। তো নমস্কাৰ ৰাইজ, এটা নতুন ইন্ট্ৰৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বজালিয়ান মুনলৈ। আৰু আপোনালোকৰ খবৰ কেনে? মোৰ খবৰ কিন্তু বহুত বিন্দাছ। আৰু খানা খোৱাৰ কাৰণে ধাবা বিচাৰি বিচাৰি আমি আহি পালোঁ গোৱালপাৰা। আৰু ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্ট বনাইছে, গতিকে সেই ৰেষ্টুৰেণ্টখনত আমি আহিছোঁ গোৱালপাৰাত। আৰু মোৰ লগত ইফালে দুজনে মিলি কিনে আজি আমি ইয়াতে আহিছোঁ। আহি কিনে এতিয়া কি হয় কি নহয় চাওঁ, ভিতৰলৈকে যাওঁ, দেখাই আছোঁ আপোনালোকক। পূৰা চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেতিয়াহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাৰিব। তেতিয়াহ'লে আহকচোন, ভিডিঅ'টো আৰম্ভ হওক। তো আমি আছোঁ এতিয়া গোৱালপাৰাত, আৰু গোৱালপাৰাত আমি আহিছোঁ ইয়াতে পৱনদেৱ ফেমিলি ধাবাত। কিন্তু আমি ইয়াতে নাখাওঁ, আমি খাম এই বাছখনৰ ভিতৰত। আৰু আপোনালোকে দেখিছে, চবেই দেখিছে এই বাছখন, কাৰণ এই বাছখনে এখন ধাবাৰ কাৰণে পৰিৱৰ্তন কৰা হৈছে। আৰু বাছখনৰ ভিতৰত বহুত ধুনীয়া ধুনীয়াকৈ একদম পূৰা চববিলাক বস্তু বনোৱা হৈছে। গতিকে দেখাম বাছখনৰ ভিতৰত গৈ কিনে, আৰু এই বাছখনৰ ভিতৰতে আজিৰ দিনৰ এসাঁজ আমি খাম। খাই কিনে আপোনালোকক দেখাই আছোঁ বাছখন কেনেকুৱা ধৰণে কি বাছখনৰ ভিতৰত কেনেকুৱা ধৰণত বনাইছে, আৰু ইমান ধুনীয়াকৈ বনাইছে বাছখন। আপোনালোকে যে দেখিছে ওপৰত সেই দুটা হ'ল পানীৰ টেংকি, আৰু পানীৰ টেংকিতে তলত দেখিছে আপোনালোকে এচি। গাড়ীৰ ভিতৰত ইমান ধুনীয়াকৈ এচি চলি আছে। আৰু এটা বস্তু ইমান মৰম লগা হৈছে বা ইমান ভাল লগা হৈছে যে ইয়াত ইমান ধুনীয়া ধুনীয়া চিত্ৰাংকন কৰা আছে। বাছখনৰ যিবিলাক ৱাল আছে, বেৰ আছে, বাহিৰৰ বেৰ আছে, গতিকে বাহিৰৰ বেৰবিলাকত ইমান ধুনীয়াকৈ চিত্ৰাংকন কৰিছে। কামাখ্যা আছে, নৰনাৰায়ণ সেতু আছে, ট্ৰেডিশ্যনেল আৰ্ট আছে, চববিলাক ইয়াত ধুনীয়া ধুনীয়া বস্তুবিলাক ইমান ধুনীয়াকৈ চিত্ৰাংকন কৰা আছে। চলাইও নিব পাৰে বাছখন, মানে ধৰক ক'ৰবাত যদি এনেকৈ প্ৰগ্ৰেম থাকে তেতিয়াহ'লে বাছখন চলাই লৈ যায় ন। আৰু আপোনালোকে ভাবিব পাৰে যে বাছখন বেয়া হৈছে চাগে, গতিকে বাছখন বেয়া কাৰণে এনেকৈ ৰেষ্টুৰেণ্ট বনাই দিছে, কিন্তু এইটো নহয়। একচুৱেলি বাছখন এটা সুবিধাৰ কাৰণে বনাইছে এনেকৈ। যদি ক'ৰবাত মানে প্ৰগ্ৰেম থাকে বা এনেকুৱা প্ৰগ্ৰেম থাকে তেতিয়াহ'লে তাৰমানে বাছখন চলাই লৈ যাব পাৰে। আৰু এইফালে দেখিছে আপোনালোকে, এইফালে এইটো কিটচেন, ইমান ধুনীয়াকৈ কিটচেনটো বনোৱা আছে। কিটচেন আৰু কিটচেনৰ সেইটো পাৰে আপোনালোকে দেখিব, এতিয়া দেখাই আছোঁ, সেইটো পাৰে ধুনীয়াকৈ খাব পাৰে। ইয়াতে লিখাই আছে ট্ৰেভেলিং পাৰ্টি বাই বাছ। আৰু যদি বাছত আপোনালোকে ট্ৰেভেল কৰি পাৰ্টি কৰিব খোজে তেতিয়াহ'লে এই বাছখন লৈ যাব পাৰিব। আৰু বাৰ্থডে পাৰ্টি, এনিভাৰ্চাৰী পাৰ্টি, মেৰেজ চেৰিমনি এইবিলাকত যদি আপোনালোকক এই বাছখনৰ দৰকাৰ থাকে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে, মেইল ID দিয়া আছে, ইনষ্টাগ্ৰাম ID দিয়া আছে, ফেচবুক ID দিয়া আছে। এইবিলাকত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কৰিলে এই বাছখন আপোনালোকৰ ঘৰতো যায় ওলাব। ফাইনেলি এতিয়া যাম আমি ভিতৰলৈকে, আৰু ভিতৰলৈকে গৈ দেখাই আছোঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো। একদম পূৰা দেখিছে কি ধুনীয়াকৈ মেট পাৰি থোৱা আছে। আৰু ইফালে বেচিনটো, এইফালে বেচিন লগাই দিছে, গ্লাছ লগাই দিয়া আছে। আৰু ইফালে এইটো ফ্ৰিজ হয়, ফ্ৰিজটো লগোৱা আছে। ইয়াত চাগে ঠাণ্ডা কিবা কিবি পাব। আৰু এইখন চকী আছে, মানে ইয়াতে চাগে মেনেজাৰ কোনোবা আহিলে বা বহিব, বা মেনেজাৰজন বহিব পাৰে। ইয়াতে এখন চকী আছে, চাউণ্ড ছিষ্টেম লাগি আছে ইয়াত, ধুনীয়াকৈ চাউণ্ড ছিষ্টেম লাগি আছে। পাৰ্টি চাৰ্টিত আপোনালোকৰ কোনো প্ৰব্লেম নাই। খুলি ভিতৰত সোমোৱাৰ লগে লগে পূৰা একদম ঠাণ্ডা পৰিৱেশ। আৰু ওপৰত দেখিছে একদম ধুনীয়াকৈ লাইট জ্বলি আছে। ইমান 20জন মানুহ ইয়াত বহি কিনে আপোনালোকে একেলগত পাৰ্টি কৰিব পাৰিব ধুনীয়াকৈ, আৰু একদম ধুনীয়াকৈ সজাই থোৱা আছে। এইফালে এচি চলি আছে, দেখিছে একদম মিনিমাম 20-30জন মানুহ ইয়াতে বহি কিনে ধুনীয়াকৈ পাৰ্টি কৰিব পাৰিব। আপোনালোকে যদি আপোনালোকক বিচাৰে বাৰ্থডে পাৰ্টি চাৰ্টিত এই বাছখন, তেতিয়াহ'লে আপোনালোকে বাছখন ঘৰলৈকে লৈ যাব পাৰিব। আৰু আপোনাৰ ইমান ধুনীয়াকৈ বনাইছে, বহুত ধুনীয়া লাগিছে। আৰু ভিতৰৰ পৰা আপোনালোকে গম নাপায় যে এইখন এখন বাছ। যিহেতু হোটেল বিচাৰি গোৱালপাৰা আহি পালোঁ, সেইকাৰণে ভাবিলোঁ অকণমান খানাকৈ অৰ্ডাৰ দিওঁ, আৰু অৰ্ডাৰ দি কিনে খাই কিনে আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগে ইয়াৰ খানা। এইফালে আমাৰ খানা আহি পালে, তো এতিয়া আপোনালোকক খাই কিনে নেদেখাওঁ, খাই লওঁ আমি। তো ফাইনেলি প্লেট খালী হৈ গ'ল, আৰু এইফালে কৌশিকৰো প্লেট খালে, একদম পূৰা খালী। কেনেকুৱা হৈছে কৌশিক? এক্সিলেণ্ট খানা, ধুনীয়া বনাইছে, কিন্তু প্ৰব্লেমটো হ'ল বৰফ হৈছে ইয়াতে। মই পানী খাব নোৱাৰোঁ, ঠাণ্ডা যিহেতু খাব নোৱাৰোঁ, অসুবিধা হৈ আছে। আৰু এক্সিলেণ্ট খানা বনাইছে। তো এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল, আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম।
খোৱা হৈ গ'ল এতিয়া আমি ওলাই গৈ আছোঁ আৰু ইফালে তলত বিলটো দিব লাগিব বিলটো দি কিনে আমি ওলাই গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাৰিব তো বাই বাই গৈ আছোঁ এতিয়া আৰু এইখনো এখন হোটেল আৰু ইয়াতে আপোনালোকে মেইন আগৰ হোটেলখন ইয়াতে আছিল আৰু ইফালে ৰিচিপশ্যন কাউণ্টাৰ ইয়াতে পে'মেণ্টটো কৰিব লাগিব আৰু যিহেতু আমি হোটেল বিচাৰি গৈ কিনে বঙাইগাঁৱৰ পৰা গোৱালপাৰা পালোঁ আৰু গোৱালপাৰাৰ পৰা ঘূৰি আহোঁতে অকণমান ইমান ধুনীয়া লাগিছে এই জেগাখিনি এই জেগাখিনিকে আপোনালোকক দেখাই দিছোঁ আৰু ফাইনেলি পাই গ'লোঁ নৰনাৰায়ণ সেতু ব্ৰিজৰ ওপৰত এতিয়া আমি আৰু গতিকে যদিহে ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম